বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। এইখিনিতে আপোনালোকক আগতীয়াকৈ মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো অকণমানো স্কিপ নকৰালৈকে শেষলৈকে চাব আৰু আপোনালোকে দেখিব আমাৰ স্বাধীনতা দিৱসৰ মূল্য কিমান। জানো যে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে আৰু আজিলৈকে সেই 15 আগষ্ট তাৰিখটোৱে আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি থাকোঁ। কিন্তু এইখিনিতে আপোনালোকৰ জানিবলৈ মন নাজানে যে 1947 চনৰ 14 আগষ্ট তাৰিখটোৱে কেনেকৈ বাৰু পাকিস্তানক স্বাধীনতা দিৱস দিলে। গতিকে এই 14 আগষ্ট আৰু 15 আগষ্টৰ নিশাৰ মাজৰ এটা অন্তৰ্নিহিত কুৱেশ্যন আপোনালোকে নিশ্চয় বহুতে জানে, হয়তো বহুতে নাজানে। সেয়েহে আজি সেইসকল ব্যক্তিলৈকে মই আগবঢ়াইছোঁ যিসকলে এই কথাটো নাজানে। তেন্তে উত্তৰটো জানিবলৈ চেষ্টা কৰক। উত্তৰটো হ'ল যে 1947 চনৰ 14 আগষ্ট নিশা 12 বজাৰ আগমুহূৰ্তত স্বাধীন ৰাষ্ট্ৰ এখনৰ কাৰণে যিখিনি কাম কাজ থাকে সেইখিনি সম্পূৰ্ণ কাৰ্যকৰী উলিয়াই লৈছিলে পাকিস্তানে আৰু নিশা 12 বজাৰ পিছতহে আমাৰ ভাৰতবৰ্ষৰ স্বাধীন ৰাষ্ট্ৰ হোৱাৰ কাৰণে যিখিনি কাম কাজ কাৰ্যকৰী কৰিব লগা হয় সেইখিনি কৰি উলিয়াব সক্ষম হৈছিলে। সেয়েহে আজিও আমি 1947 চনৰ 15 আগষ্ট তাৰিখটোৱে ভাৰত স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আৰু বছৰৰ অৰ্থাৎ প্ৰতি বছৰে আমি 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। আজিও আমি এই জাতীয় পতাকাখনক সন্মান প্ৰদৰ্শন কৰোঁ। এই জাতীয় পতাকাখনক যদি কোনোবাই অপমান কৰে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ দেশৰ বিৰুদ্ধে কিছুমানে ষড়যন্ত্ৰমূলক কাম কাজ কৰি থাকে, তেওঁলোকক আপোনালোকে চিনাক্ত কৰিবলৈ ঐক্যবদ্ধ হওক, দলবদ্ধ হওক। আপোনালোকৰ দায়িত্ব, আমাৰ সমাজৰ দায়িত্ব, যাতে আমাৰ দেশৰ ঐক্যতা সদায় বৰ্তাই থাকে, অৰ্থাৎ সদায় জাৰি থাকে। আৰু এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ, এই জাতীয় পতাকাখন যেনেকুৱা আমাৰ এটা দেশৰ সন্মানীয় প্ৰতীক, এই জাতীয় পতাকাখনে গোটেই বিশ্বৰ মাজত আমাক চিনাকি কৰি দিয়ে যে ভাৰতবৰ্ষ কিমান শক্তিশালী আজিৰ দিনত। সেয়েহে আপোনালোকক এটা কথা আকৌ ক'বলৈ ওলাইছোঁ যে আমাৰ অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত হৈ উলিয়াইছে এটি জাতীয় পতাকাৰ বিষয়ে ঘৰে ঘৰে পতাকা বুলি এটা শীৰ্ষক গীত। সেই গীতটোৰ মাধ্যমেৰে আপোনালোকক আজি এই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আগন্তুক 15 আগষ্ট তাৰিখে আপোনালোকক পুনৰবাৰ লগ পাম বুলি আশা কৰিলোঁ। আৰু 15 আগষ্ট তাৰিখে থাকিম মই আপোনালোকৰ সকলোৰে চিনাকি ঠাই আমাৰ গুৱাহাটীৰ খানাপাৰা খেলপথাৰত, য'ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পতাকা উত্তোলন কৰিব। ডাইৰেক্ট তাৰ পৰা আপোনালোকক মই দেখুৱাম। আশা কৰোঁ আপোনালোকে তেতিয়ালৈকে আশাৰে ৰৈ থাকিব। ধন্যবাদ। জয় হিন্দ। तिरंगा पताका हर घर तिरंगा, हर घर तिरंगा, घरे घरे तिरंगा पताका, हर घर तिरंगा, हर घर तिरंगा, उजाला हो फला जननी आय प्राणरे आपुन ठाय जाको जीलिका मोरे दे जगतत पाबले নাই দেখ বলিলে নালাগে আগে তুলে হয় মরে মেয়া একতারে রাজরিরে বাঁধি আমার জনভূমি মূল ভারতী আই হইতরাম বন্দে মাতরম মূল ভারত দেখে মহান বন্দে মাতরম মূল ভারতী আই হইতরাম বন্দে মাতরম মূল ভারত দেখে মহান ঘরে ঘরে ত্রিরঙ্গা পতাকা हर घर तिरंगा, घरे घरे तिरंगा पताका, हर घर तिरंगा, हर घर तिरंगा, उड़वा तिरंगा पताका, झिलिका प्राणते झिलिका, उड़वा तिरंगा पताका, देख मोर जगते झिलिका। घरे घरे तिरंगा पताका, हर घर तिरंगा, हर घर तिरंगा, শহীদৰ স্বাভিমান দেশৰ গেৰুৱা মাটি জনতাৰ অভিমান সেউজী দেশৰ ভেটি শুকুলা ৰং আমাৰ মনত প্ৰণতিৰ